हेलो गुड मर्निंग फ्रेंड्स मैं आহি আছো এতিয়া খামন আৰু খামনৰ বকটালে মোৰ পিছফালে দেখিছে না এইবোৰ কঠিয়া আনিছো কঠিয়া বানপানীয়ে যে মাৰিছিলে যে গোটেই মানুহৰ কঠিয়া চঠিয়া সব বুৰি শেষ হৈ গ'ল এতিয়া মই যে দেখাইছিলো খামনৰ দলংখন পানী দেখিছো পুৰা শুকাই এতিয়া নাইকিয়া হৈ আছে যেতিয়া পানী আহে পুৰা ভৰপুৰ হৈ থাকে কি কৰিব এতিয়া মানুহৰ গোটেই দুখ দুৰখা কঠিয়া পানীয়ে মাৰিলে এতিয়া কঠিয়া কিনিবলগীয়া হৈছে মই এতিয়া আনিছোঁ কঠিয়াখিনি দিবলৈ কি কৰিব লকডাউনতো সেই অৱস্থা হ'ল লকডাউনৰ হ'ল তোমাৰ লোন লৈ কয়লা পুহিলোঁ কয়লাটো পুহিলৈ সেই কয়লাও সেই ডাঙৰ হ'ল পিছত লকডাউনত কয়লা দোকানীয়ে কয়লা নোলোৱা হ'ল সেনেকৈ আমাৰ দুখীয়াবোৰৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈছে কয়লাও ভালকৈ বিক্ৰী নোহোৱা হ'ল তাৰপৰা এতিয়া বানপানী যোৱাৰ পিছত বানপানীত যিখিনি ৰুইছিলোঁ সেইখিনিও চব মাৰি শেষ কৰি পেলালে এনেকুৱা বানপানী হ'লে এনেকুৱা দুখ দুৰখা আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ সেই অৱস্থা প্ৰকৃতিও আমাক অনিষ্ট কৰে বাৰু যি কি নহওক ব'লকচোন পৃথিৱী বিখ্যাত এজোপা গছ দেখাম আপোনালোকক নামটো হৈছে বাখৰ বেঙেনা এই গছজোপা চাওঁগৈ ব'লক এয়া চাওক বানপানী ডুবি কঠিয়া কি অৱস্থা এফালে এইখিনি নাইকিয়া হ'ল সেইফালে চোতাল নিচিনা হৈ থাকিলে এইফালে অলপ আছে আৰু সেইফালে সেইখিনি শুকাই একদম ঘাঁহ নিচিনা হৈ থাকিলে সেইখিনি চব কঠীয়া আছিলে কঠীয়াৰ ৰূপ দেখক সেইবোলেতো নায়েই এইখিনি মানুহে কেনেকৈ খেতি কৰিব বাৰু এইখিনি চাওক বৰটোকোলা এইখিনি তাৰপৰা এইফালে চাওক গোটেই পথাৰত ৰঙা ৰঙা হৈ আছে চব পানীয়ে বুৰি অৱস্থা বেয়া হৈ গৈছিলে এইখিনি এতিয়া চব ঘাঁহ বন মৰি ৰঙা ৰঙা হৈ গৈছে বৰটোকোলাখিনি চব কিমান এগালমান হৈছে ধুনীয়া লাগিছে সিহঁতক দেখি অকণমান জুম কৰি দিছোঁ সেই বৰটোকোলা মাছ খাই আছে এইখিনি আনিছিলোঁ কঠীয়া এয়া এই মানুহ ঘৰলৈ এটা ধুতি এইখিনি আনিছোঁ কঠীয়া এনেকৈ পানীয়ে মাৰিলে ধান কঠীয়া এতিয়া কিনিবলগীয়া হৈছে ৰাস্তা চাওকচোন কি ধুনীয়া আমাৰ শিৱসাগৰ টাউনতো ইমান ধুনীয়া ৰাস্তা ইয়াত কি ধুনীয়া চব এমগুৰি বকঠা ৰাস্তা কি ধুনীয়া বন্ধুসকল আহি পালোঁ সেই বাখৰ বেঙেনা গছৰ ঠাইডোখৰ ব'লকচোন আমি চাওঁগৈ বহুত দিনৰ পৰা চাবলৈ আহিব পৰা নাই ওচৰতে আছে যদিও আপোনালোকেও ওচৰত দেখাওঁ কেনেকুৱানো কি এয়া হৈছে বাখৰ বেঙেনাৰ গছলৈ সোমাই অহা আছে এইফালে আছে তোমাৰ পুখুৰী টাইপৰ এখন দলং টাইপৰ এখন আছে এইজোপা হৈছে বাখৰ বেঙেনা সুদূৰ বিদেশৰ পৰা আহি চাইহি কিন্তু আমি আকৌ ওচৰতে থাকিও চাবহি পৰা নাই এইফালে আকৌ লক মাৰি থৈছে সোমাবতো নোৱাৰি চাগে এইজোপাই হৈছে বাখৰ বেঙেনা বন্ধুসকল আপোনালোকেও চাওক ময়ো চাইছোঁ পানী ইয়াতো সোমাইছিলে গোটেই পানীয়ে পানী গছ চছ মৰি অৱস্থা বেয়া এইবোৰ বেঙেনা লাগি আছে সৰু সৰুকৈ এইফালৰ পৰাই চাওঁগৈচোন ইয়াতো পানী সোমাইছিলে গোটেই
বন্ধুসকল এইজোপাই সেইজোপা বাখৰ বেঙেনা হেৰি আছে কলি লাগি আছে বাখৰ বেঙেনা কলি কিমান বছৰ আগৰে এইবোৰত চব এইবোৰত কলিলে এটা দুটা মেলি আছে এইটো এইজোপাই হৈছে বাখৰ বেঙেনা এইদিহত কলি লাগি আছে সেইটোহে ডাঙৰ ডাঙৰ লাগি আছে এইটোহেঁত এটা ডাঙৰ ডাঙৰ বেঙেনাটো নিচিনা নহয় দেখিবলৈ বেলেগ মধুৰিটো নিচিনাই দেখিবলৈ ভিতৰলৈ সোমাই চাওঁ ৰ'ব কেনেকুৱা কি আছে ন এইটোহে চক ভিতৰলৈ সোমাই লৈ এখন গঁৰাল আছিলে জাবাই সোমাই আহিলোঁ এইটো বাখৰ বেঙেনাটো নিচিনা নহয় কালি মধুৰিটো নিচিনাই দেখিবলৈ এইটোহেঁত গুটি ডাঙৰ ডাঙৰ এইটোহেঁত লাগি আছে এইটোহেঁত সেইটোহেঁত ডাঙৰ ডাঙৰ গুটি মধুৰি নিচিনা এইটো দেখিছেনে মধুৰিটো নিচিনা এইটো এটা এইজোপাই বাখৰ বেঙেনা মধু বিদেশৰ পৰা আহে কিন্তু আমি আকৌ ওচৰত থাকিও আজিলৈকে চোৱা নাই মজা লাগিছে গছজোপা ডাঙৰে বাৰু দুজোপা আছে এজোপা এইটোহেঁত লাগি আছে গুটি ডাঙৰ ডাঙৰ গুটি এইজোপা কিমান পুৰণি গছ আজিলৈকে এনেকেই আছে এইজোপাই হৈছে বাখৰ বেঙেনা কিমান ডাঙৰ ডাঙৰ গুৰিডাল গুৰিটো চব কিছুমানে সেইটো ধুন নিচিনা কিবা ডাল ডাঙৰ গছ গুটি লাগি আছে ফুলো মেলিছে কলিও লাগিছে অকলে অকলে ভয়ো লাগিছে ঐ কি কৰিম ঐ বাখৰ বেঙেনা চাবলৈ আহিলো এইটো অফিচ নিচিনা বনাইছে ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আগলৈ নতুন ভিডিঅ'ত লগ পাম বাই